নমস্কাৰ সকলোকে মৰম জনাইছোঁ। আজি আমি গৈ আছোঁ মৰিগাঁৱৰ বিখ্যাত মন্দিৰ যাৰ নাম গলচেপা মন্দিৰ। মই আহিম, মই এফালে যাওঁ। এইটো হ'ল মোৰ কেমেৰামেনজনৰ ঘৰ, তাক গাড়ীত উঠাই ল'লোঁ। আৰু এইখন হ'ল আমাৰ বাৰাপুজীয়া চাৰিআলি। এইফালে যায় ৰহা আৰু এইফালে যায় মৰিগাঁও। আৰু এইখন হ'ল বৰভগীয়া আৰু এইজনা আমাৰ গুৰুজনা। আৰু এইখন হ'ল মৰিগাঁও মহাবিদ্যালয়, য'ত মই পঢ়িছিলোঁ ছেকেণ্ড ছেমলৈ। তাৰপিছত কলেজখন বাদ দি দিছিলোঁ। আৰু এইটো হ'ল মৰিগাঁও ডিষ্ট্ৰিক্ট লাইব্ৰেৰী। আৰু এইখন হ'ল মৰিগাঁও হায়াৰ ছেকেণ্ডেৰী, য'ত মই ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰ পঢ়িছিলোঁ। বহুত স্মৃতি জড়িত আছে ইয়াত। এনেকৈ আহি আমি পালোঁহি এখন টাউন, মৰিগাঁও টাউন। এনেকৈ আমাৰ এই ছাৰজনে আমাক ৰখাই দিব দিলে। অ' ছাৰ যাবলৈ দিয়ক। দিলে বোলা। আৰু এইখন হ'ল মৰিগাঁও মাজেৰে বৈ যোৱা কলং নদী। পানী বহুত বাঢ়িছে দেই। আৰু এইখন হ'ল মৰিগাঁও বিখ্যাত চাৰণ বিল, যিখন আছে ঔজাৰীত। আৰু সেইখন দেখিছেনে, এইখন বঘৰা পাহাৰ। আৰু আমি আহি বঘৰা পালোঁহি। আমি এতিয়া আহি পালোঁহি আৰু মাত্ৰ 2 কিলোমিটাৰমান গ'লেই আমি গলচেপা মন্দিৰ পাম। এতিয়া বঘৰা পাহাৰ, এইখন বঘৰা পাহাৰ। সৰু পোৱালিকেইটা মানে মাছ মাৰি আছে। এই ৰ'বা চাই যাওঁ অলপ। কেমেৰাটো পিছফালৰ পৰা মাৰোঁতেহে গম পাইছোঁ মই যে কিমান পেটুলা হৈ গ'লোঁ। আৰু এইকেইটা পোৱালি মোক দেখা পাই দৌৰি আহিছে, চোৱা কিমান ভাল পায় মোক। আৰু ইয়াত দেখিছে মৰিগাঁও মাছ। কাৰোবাৰ যদি খাব মন গৈছে আহি যাব আমাৰ ঘৰলৈ, মই নিজে মাছ মাৰি খুৱাম। আৰু এই চাইকেলখন দেখিছেনে, চিট নাই। আৰু এইখন দেখা পাই মোৰ ৰাজপাল ইয়াতে বোলে মনত পৰি গৈছিলে। আমি আহি এতিয়া বঘৰা পাহাৰ পালোঁহি আৰু অলপ গ'লেই আমি গলচেপা মন্দিৰ পাই যাম। গতিকে বলক মোৰ লগত আজি গলচেপা মন্দিৰ চাবলৈ। এতিয়া সময় হ'ল 10:30, 10টা বাজি গ'ল। বেছি সময়ো নাই, যাবগৈ লাগিব। গতিকে আহক। আৰু এইখন হ'ল জেকেন জিল। আৰু ইয়াত দেখিছে আমাৰ মৰিগাঁৱত কিমান ডাঙৰ ডাঙৰ শিলৰ পাহাৰ আছে। আৰু আহি আমি পালোঁহি এয়া মৰিগাঁৱৰ গলচেপা মন্দিৰ। আৰু এইখনেই হ'ল মৰিগাঁৱৰ গলচেপা সাৰ্বজনীন শিৱাশ্ৰম। হাতত গীটাৰখন লৈ অহাৰ বাবে কোনেও যাতে বেয়াকৈ কমেণ্ট নকৰে, কিয়নো মই ইয়ালৈ বহুত বছৰ আগৰ পৰাই অহা যোৱা কৰোঁ। নমস্কাৰ সকলোকে, আজি এতিয়া স্বাগতম জনাইছোঁ। এইটোৱে হ'ল মৰিগাঁৱৰ বিখ্যাত গলচেপা মন্দিৰ, য'ত বৰ বিয়া পতা হয়। ভালে আছে? আগতে সেৱা এটা কৰি লওঁ, তাৰপিছত আমাৰ দেউহঁতৰ লগত কথা পাতিম। যদি পোৱা হ'লে এতিয়া মই কিছুমান গীত মানে গাব। আমাৰ দেউ আছে, এতিয়া দেউৱে লোকগীতটা শুনা। ৰামৰ নামৰে নৌকা সজাইলা, গোবিন্দ নামৰে বঠা। বিহু কণ্ঠটো কিন্তু সঁচাই ভাল দেই, সঁচাই ভাল লাগে। অকণমান গুণগুণ হৈছেহে এতিয়া। পথাৰত যদিহে উঠিছে ধন, হেৰুৱাই নিদিবি মনৰে বল। পথাৰত যদিহে উঠিছে ধন, হেৰুৱাই নিদিবি মনৰে বল। ৰাইজে মাৰিব ওখকৈ ভেটা, থলে এৰি যাব পলসৰ লেঠা। ৰাইজে মাৰিব ওখকৈ ভেটা, থলে এৰি যাব পলসৰ লেঠা।
বাৰিষা নামিছে ধাৰাসাৰে মই দিয়া বোকাহে মোৰ মন কাহে বাৰিষা নামিছে ধাৰাসাৰে মই দিয়া বোকাহে মোৰ মন কাহে কাউৰী পৰে বিস্কুট চিস্কুট কি পাওঁ চাহপাত চিনি আছেনে আৰু এইখন হৈছে ত্ৰিফলা বাগান ইয়াত শিলিখা আমলখি আৰু ভোমোৰা গছ আছে খুব ধুনীয়া এটা পৰিৱেশ সকলোৱে আহিব বুলি আশা থাকিল এটা পাহাৰৰ ওপৰত আছে আৰু এই পাহাৰৰ ওপৰত ঠাণ্ডা পৰি থাকে খুব ধুনীয়া ঠাণ্ডা গৰম দিনতো মানে আৰু এই খটখটিবোৰ অলপ শেলাই ধৰি গৈছে খুব সম্ভৱ বৰষুণৰ বাবে আৰু এই খটখটিৰ ওপৰেদি বহুত ভক্তৰ আগমন ঘটে আৰু আমি আনিলোঁ এয়া বিস্কুট ধূপ চাহপাত চেনি আৰু এই আমাৰ দেউৱে গীটাৰ বজাই আছিলে চাইছে আৰু বজাব পাৰি নেকি চাহ বনাম এতিয়া আজি বহুত কষ্ট কৰি জুইকুৰা জ্বলালোঁ এতিয়া কেটলিটো পাতি দিম এতিয়া চাহ বনাম চাহ বনাই দেউহঁতেও খাব আমিও খাম এয়া চেনি দিলোঁ এয়া চাহপাত দিলোঁ আৰু এই চাহপাতৰ পেকেটটো এনেকৈ জুই লগাই পেলাই আঠা মাৰি থ'ব লাগে এয়া চাহ মই উতলিব আৰু চাহ বহুত বনাইলোঁ দেউ এই দেউহঁতক চাহ দিলোঁ আৰু আমিও খালোঁ এতিয়া আগলৈ চাই যাওক 6 বছৰ চলি আছে 6 বছৰ 6 বছৰ চলি আছে তাৰ আগত মানে বুঢ়া এজন আছিলে এজন ঢুকালে ঢুকোৱাৰ পিছতে মই আছোঁ ইয়াত বিয়া বাৰু কেনেকৈ হয় বৰ বিয়াবিলাক বিয়া বাৰু মানে আমি কেৱল জাগাটো দিওঁ জেগাটো জাগাটো দিওঁ তেওঁলোকে মানে বাৰমান বা পুৰুষী লৈ আহে আমি তেওঁলোকৰ নিয়মে তেওঁলোকে কৰি মেলি থাকি গুচি যায় আৰু বিয়াখন হ'লে ধৰক কমিটিয়ে 1000 টকা দিয়ে কমিটিয়ে 1000 লাগে জাগাটো দিব পানীটো তেওঁলোকে যোগান ধৰিব বাকীবোৰ তেওঁলোকে চাহ পানী কৰে জলপান কৰে ৰান্ধা কৰে তেওঁলোকৰ কথা কিন্তু নিৰামিষটো চলে আমিতো নচলে গাল খামুচিয়া গাল গোলপীয়া তুমি কোখৰ গৈ গজলা চকুৰে পদুমী খোজেৰে নিৰাহি মন গাঁৱৰে জীয়াৰী থাকিবা তৰি চুলে মাৰিব বিজুৰি গাল খামুচিয়া গাল গোলপীয়া তুমি কোন সৰগৰ গতিকে ৰাইজ আপোনালোকে কেতিয়াবা এই গুৱাহাটী আৰু মৰিগাঁও এই যাতায়াতটোৰ মাজতে আছে মৰিগাঁও গলচেপা মন্দিৰ এটা পাহাৰৰ টিলাত আছে খুব ধুনীয়া পৰিৱেশ শিল আছে বহুত ইয়াত ঠাণ্ডা পৰি থাকে মই প্ৰায় আহোঁ ইয়ালৈ গতিকে আপোনালোকেও কেতিয়াবা আহিব আজি দেখুৱাব চেষ্টা কৰিলোঁ কিমানখিনি দেখুৱাব চেষ্টা কৰিলোঁ আপোনালোক নাজানো তথাপিও আপোনালোক এটা চেষ্টা কৰিলোঁ আৰু বিয়া সবাহ বৰ বিয়া ইয়াত পতা হয় আপোনালোকে যদি তেনেকুৱা কোনো ব্যক্তি আছে তেতিয়া আহিব পাৰে ইয়ালৈ কম খৰচতে ইয়াত বিয়াখন হেৰি কৰি লয় মানে যিসকলৰ টকা পইচাৰ অভাৱ তেওঁলোকে ইয়ালৈ আহিব পাৰে আৰু সম্পূৰ্ণ এটা দিনৰ স্মৃতি লৈ আমি উভতিলোঁ গলচেপা মন্দিৰৰ পৰা আকৌ আহিম কেতিয়াবা এই মন্দিৰলৈ গান গামহি এই ককাজনৰ লগত আৰু সময় কটামহি এই ধুনীয়া পৰিৱেশৰ মাজত ইয়াৰ লগতে কেমেৰাত সহায় কৰি দিয়া মোৰ বন্ধু যজ্ঞজ্যোতি ডেকালৈ বহুত ধন্যবাদ থাকিল আৰু লগতে আপোনালোকলৈ মৰম আৰু ধন্যবাদ থাকিল আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়